So hello everyone, good morning and welcome back to Tushas Vlog. So guys, কলকাতাৰ পৰা আহি গলো একদম মজাকে আপোনালোকে দেখাই পালে ব্লগ বিলাক তো কেনেকুৱা লাগিছে ফাৰ্ষ্টত আপোনালোকে হেইটো কমেন্ট কৰি জনাব তাৰ পিছত আজি আৰু এটা ট্ৰিপত গৈ আছো আৰু আজি পুৰা ফ্যামিলি ট্ৰিপ গৈ আছো বহুত মানুহ গৈ আছে আৰু গৈ আছো ক'ত জানে না আজি আমি গৈ আছো বেংগালোৰ তো বেংগালোৰত যাম কি কৰো কিৰ কাৰণে গৈ আছো তাতে মানে আমাৰ বহুত মানে কাম আছে তো বহুত কাম আছে আৰু আসলতে জানেই ঘুৰা তো পুরা ঘুরিম সুরিম আপনারা দেখাম যেহেতু বেঙ্গালোর এইবার প্রথমবারের ভাবে গই আছো তো ময়ও ইমান নাজানো কি আছে কি নাই তো বলক যাই থাকো ধুনিয়াকে আপনারা ধুনিয়াকে চাই থাকো আর এতিয়া আমি গাড়িতে আছো কিয় জানে না এইবার কিন্তু আমি গাড়ি দি না যাও কলকাতাত গেছো গাড়ি দি এইবার আমি গাড়ি দি না যাও এইবার আমি ফ্লাইটে দি যাম তো আমি এতিয়া গুৱাহাটী গৈ আছো ফ্লাইট এয়ারপোর্টত তো আমার গোপীনাথ বৰদলৈ এয়ারপোর্ট তো তাতে যাম আর তাত গৈ আপোনালোকক ধুনিয়াকে সকলো দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে অলপ স্কিপ নকৰি ধুনিয়াকে চাই থাকক আশা কৰিছো সকলো আমাৰ ভিডিওটো চাই ভাল লাগিব তো বলক আমি ভিডিওটো আৰম্ভ কৰো তো আপোনালোকে অলপ স্কিপ নকৰি ধুনিয়াকে চাই থাকক আৰু যিসকলে নতুন কৰি আহিছে প্লিজ সাবস্ক্রাইব তো কৰি দিব এনেকুৱা ধুনিয়া ভিডিও চাব কাৰণে তো মজাকে সাবস্ক্রাইব কৰিব আৰু এইফালে আমাৰ জেঠি আছে এৰ মা আছে ভন্টি আছে আৰু এইফালে মোৰ আৰু এটা ভন্টি মোর মানে দুটা ভন্টি কিন্তু এইফালে এটা ভন্টি এইফালে এটা ভন্টি আর এইফালে জেঠা আর দেউতা আছে এ হেল্ল' এইফালে আছে লাস্ট পাই এইফালে সেইকাৰণে মানে মুখটো ঘুৰাই আছে মই তাকো মাতি কেনে দেখালো আপোনালোকক তো বলক ধুনিয়াকে যাই থাকো যাওঁতেই আমাৰ গেট পৰি গৈছে আৰু ট্ৰেইনো আহি গল তো ট্ৰেইনটো পাৰ হোৱাৰ লগে লগে আমি যাম আৰু যাত্ৰা আৰম্ভ এতিয়া আমি পাই গলো বকো আৰু বকত আহি অলপ খানা লোৱা কৰো আৰু এইফালে আমি বালাজী হোটেলত ইয়াতে ৰখি গৈছো মানে বালাজী সুইটস বুলি আছে আৰু এইখন গাড়ী আমি লৈ আহিছো তো এইখন গাড়ীয়ে লৈ গৈ আছো আৰু ওপৰত যিমান আমাৰ ট্ৰলি আছে সকলো মানে আমি পুৰা উঠাই দিছো একদম মজাকে তো তেতিয়া তো আপোনালোকক তো দেখাব নোৱাৰিলো এতিয়া আপোনালোকক দেখাই দিলো আৰু এতিয়া বলক আমি এই বালাজী সুইটছত যাও আৰু গৈ কেনে কিবা অলপ খোৱা লোৱা কৰো নেকি ৰাতিপুৱা ইমান চাহ খাই ওলাইছো তো এতিয়া তো ইমান একো খোৱা লোৱা কৰা নাই তো ইয়াৰে পৰা খোৱা লোৱা কৰি কেনে আকৌ আমি যাত্ৰা আৰম্ভ কৰিম একদম মজা আৰু গাইছে এতিয়া আমি আহি গলো একদম খাব ধুনিয়াকে আৰু এইফালে সকলে একদম বহি গৈছে এইফালে মা হেল্ল' এই যে হাই ভন্টি এইফালে জেঠা মোৰ পৰা পুৰা মিঠাই মাৰি আছে কিন্তু দেউতা তাতে বহিছে আৰু একেবাৰে এতিয়া মজাকে খাই লৈ কেনে আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিম অলপ আগত দেখাই পালে আমি এয়ারপোর্ট আহি পালো কই দেখা নাই এনে দেখালো তো এতিয়া আমি এয়ারপোর্টত এতিয়ালৈকে মানে ভিতৰত সোমোৱা নাই তো এতিয়া আমি অলপ খোৱা লোৱা কৰো আৰু খোৱা লোৱা কৰি কেনে তাৰপিছত আমি আকৌ যাম আৰু যাত্ৰা আৰম্ভ কৰিম আৰু গাইস ফাইনালি একদম পাই গলো আমি এয়ারপোর্টৰ একদম সন্মুখতে আৰু একদম বেগ চেগ লৈ লৈছো একদম মজাকে দেউতামাও লৈ যাই আছে ট্ৰল আৰু এতিয়া বলক আমাৰ যাত্ৰা লাহে লাহে আৰম্ভ কৰো আৰু গাইস এয়ারপোর্টত আহি গৈছো আৰু এইফালে আমাৰ লগত দাদাও আহিছে হে হাই হেল্ল' এইফালে পেই আহিছে তো সকলে মিলি আহিছো কেনে বঢ়িয়া তো একদম মজাকে এতিয়া গেটত সোমাও আৰু গেটৰ ভিতৰত সোমাই কেনে আপোনালোকক গোটেইখিনি দেখাই আছো আৰু গাইছে এতিয়া ভিতৰত সোমাই গলো আৰু এইফালে আমাৰ পুৰা বেগ চেক দি দিলো তো গৈ আছে বেগ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আমি যাম এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত তো এতিয়া বেগ স্কেনিং হোৱাৰ পিছত আমি বেগ ইয়াতে এৰি দি আমি ভিতৰত সোমাই যাম আমি চেইনবিলাক একদম লক কৰি দিলো এতিয়া বেগখিনি আমি দি কেনে আমি ভিতৰত যাম আৰু এইফালে সকলে বেগ দি আছে ইয়াতে ধুনীয়াকে বেগ চেক দি কেনে তাৰপিছত ইয়াৰ পৰা আমি বৰ্ডিং পাছ পাই গলো আৰু এতিয়া আমি ক'ত যাই পাম বেংগালুৰুত যাই পাম কি কিবা ক'বা নে নাই এই খালে হাইয়ে থাকে আমাৰ বেগ বেল্ট সকলো দি দিলো এতিয়া আমাৰ চেকিং হ'ব চেকিং হোৱাৰ পিছতহে আমি সোমাব পাৰি এতিয়া ভিতৰত সোমাই গলো আৰু ভিতৰত সোমাই কেনে এতিয়া আমি অলপ ডমিনছত আহিছো আৰু সকলে খাই আছে কেনে বঢ়িয়া তো মই লৈ ললো মজাকে আমাৰ ফ্লাইট এতিয়াও দেৰি আছে আমাৰ এতিয়া বাজিছে 4টা আমাৰ তো 4টা বাজিছে তাৰপিছত আমাৰ ফ্লাইট আছে 6:30 বজাত তো 6:30 বজাত আমি ফ্লাইটত যাম আৰু 6:30 নহয় তাৰ আগতে আমাৰ ফ্লাইটত যাম তাৰপিছত গৈ কেনে ভিতৰত ঘুমাই গলো আৰু ভিতৰত ঘুমাই কেনে এতিয়া সকলে জিৰণি লৈ আছে একদম মজাকে এতিয়া আমি অলপ ভাবিলো যে অলপ
ঘূৰি চুৰি লওঁ আমি চাৰিওফালে একদম ঘূৰি চুৰি আছোঁ একদম মজাকৈ তো আৰু এইফালে আমাৰ আছে ইণ্ডিগো যাৱা আৰু আমাৰ গেটটো হৈছে 8 নম্বৰ গেট তো আমি ওপৰত যাব লাগিব আমাৰ ওপৰেদি আৰু সিহঁতৰ আছে যে সিহঁতৰ এইফাল দিয়ে তো সিহঁতৰ 3 নম্বৰ গেট আচলতে তো বলক এতিয়া আমি ধুনীয়াকৈ একদম মজাকৈ যাই থাকোঁ গাইজ এটা কথা কি জানে না আজি পানী অলপ অলপ কৰি খাব লাগিব কিয় জানে এইটো বটলটো দেখা পাইছে যে এই বটলটোৰ দাম কিমান জানে 130 rupees চাব নেকি এইফালে চাওক 130 rupees এইফালে বটলৰ দাম আমি খাওঁ 10 টকা দি পানী ইয়াতে আহি 130 টকা পানী কি হ'ব এনেকুৱা কৰি পুৰা সকলোতে দাম তো আমি যে এইবিলাক যে অলপ আগতে চিকেন খালোঁ যে সেইটোৰ দামো আছিল 500 rupees অনলি 5 পিচ আছিল তো 500 rupeesত 5 পিচ খাব কেনেকুৱা তো এতিয়া আমাৰ গেট নম্বৰ এইফালে 8 দি দিছে তো 8 নম্বৰ গেটে দি আমি এতিয়া যাম আৰু একদম বৰ্ডিং পাছ কৰি আৰু এতিয়া আমি ফ্লাইটত উঠি আছোঁ একদম মজাকৈ তো বলক এতিয়া আমি ধুনীয়াকৈ একদম ফ্লাইটত যাওঁ আৰু ফ্লাইটত গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু গাইছ আহি গ'লোঁ একদম ফ্লাইটৰ ভিতৰত আৰু এতিয়া আমি নিজৰ চিট লৈ ল'লোঁ আৰু অলপ পিছত আমাৰ ফ্লাইট ষ্টাৰ্ট হ'বই আৰু কেনেকুৱা লাগিছে বঢ়িয়া তো আগত আমি এয়াৰ এছিয়াত গৈছিলোঁ ইণ্ডিগত গৈছিলোঁ তো বহুতকেইটা ফ্লাইটতে গৈছিলোঁ কিন্তু আমি এইবাৰ এয়াৰ ইণ্ডিয়াত আহিলোঁ এয়াৰ ইণ্ডিয়াৰ এক্সপিৰিয়েঞ্চখিনি লওঁ আৰু আপোনালোকক দেখাওঁ আৰু ইয়াই হৈছে আমাৰ এয়াৰ ইণ্ডিয়াৰ ভিতৰৰখিনি তো এইফালে আমাৰ এয়াৰ হোষ্টেছ আছে তো দেখা পাইছে পুৰা মজাকৈ অলপ এতিয়া আমাৰ জাৰ্ণি আৰম্ভ কৰোঁ আপোনালোকক বাথৰুমত আহিও দেখালোঁ এই চাওক কিমান সৰু বাথৰুম একদম আৰু এইফালে আপোনালোকে পটি কৰিব পাৰিব একদম মজাকৈ আৰু এয়াই হৈছে মই তো বঢ়িয়াকৈ আপোনালোকক এইমানত দেখুৱাই দিলোঁ আপোনালোকে আৰু ক'ব বাথৰুম কিয় নেদেখালি তো এইটোও আপোনালোকক দেখুৱাই দিলোঁ टाटा रिवार्ड प्रोग्राम लेने पर स्कूल और सामान्य रूप से सांस लेते रहे अपने मास्क लगाने in case of emergency water landing after authorization of cabin crew and not to be inflated or tampered with during normal circumstances আৰু হৈছে আমাৰ ফ্লাইট একদম ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমি যাবৰ কাৰণে ৰেডি একদম আৰু এইখন আহিছে আমাৰ ফ্লাইটৰ বাহিৰত এতিয়াতো ৰাতি হৈছে তো ৰাতিৰ কাৰণে ইমান আপোনালোকক দেখাব পৰা নাই তথাপিও দেখাই আছোঁ আৰু এই আমাৰ ষ্টাৰ্ট হৈ গ'ল ফ্লাইট একদম লেণ্ডিং কৰি ল'লোঁ আৰু মোৰ পিছফালে যে বাছটো যে দেখা পাইছে এই বাছেদি আমি আহিলোঁ তো এতিয়া আমি এয়াৰপৰ্টৰ ভিতৰত সোমাই আছোঁ তো এয়াৰপৰ্টৰ পৰা এতিয়া আমাৰ বেগবিলাক আহি আছে তো বেগবিলাক লৈ কিনে তাৰপিছত আমি ওলাই যাম আৰু আমাৰ হোটেললৈকে তো চাই থাকোঁ এয়াৰপৰ্টৰ ভিতৰতে আছোঁ আৰু আমাৰ বেগবিলাক আহি আছে এতিয়া 7 নম্বৰত আহি আছে আমি এতিয়া বেগ লৈ ওলাই গ'লোঁ আৰু আমাৰ এটা গাড়ী মানে পিক আপ কৰিব আহিছে তো আমাৰ সেইফালে যাব লাগিব ক'ত গাড়ী আছে তো আহি আছে গাড়ী তো তাৰপিছত আমাৰ এটা 2 ঘণ্টামান যাত্ৰাই আছে তো বহুত দূৰ আমাৰ হোটেলটো তো তাৰে পৰা মানে এয়াৰপৰ্টৰ পৰা তো একো নাই বলক যাওঁ আপোনালোকক আমাৰ বেংগালুৰু দেখুৱাই দিওঁ কেনেকুৱা কি বাহিৰৰ পৰা তো চাই থাকোঁ আমি এতিয়া ওলাই আহিলোঁ আমি এয়াৰপৰ্টৰ পৰা আৰু এতিয়া আমি কেব লৈছোঁ তো কেব লৈ আমি হোটেল গৈ আছোঁ ইয়াৰে পৰা আমাৰ 60 কিলোমিটাৰ বুলি কৈছে তো বহুত বেছি দূৰ আছে যদি জাম নাথাকে তেনেহ'লে 1 ঘণ্টাতে পাম আৰু যদি জাম থাকে তেনেহ'লে কৈছে যে আমি 2 ঘণ্টাত পাম তো চাওঁ কিমান টাইম লাগে আৰু এয়াই হৈছে আমাৰ বেংগালুৰু চহৰ তো কিমান ধুনীয়া একদম আপোনালোকক গোটেইখিনি দেখুৱাই দি যাম য'ত যি ভাল বস্তু পাওঁ তো ধুনীয়াকৈ চাই থাকক আৰু ইয়াৰ পিছততো আৰু ধামাকাটো ব্লগ আহিবই তো সেইবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বহুত ধুনীয়া ঠাইত যাম এনে কিন্তু অহা নাই আপোনালোকৰ কাৰণে আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে তো এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবই তো ধুনীয়াকৈ চাই থাকক এতিয়া আৰু গাইছ আমি অলপ ব্ৰেক লৈ ল'লোঁ আৰু ব্ৰেক লৈ কেনে আমি এইফালে লৈছিলোঁ চুইট পটেটা আণ্ডা আৰু চায়টোৱে হৈছে আচল অসমৰ পৰা আহিছোঁ না চায়ে মেইন
বঢ়িয়া এইটো যে দেখা পাইছে যে এইটো হৈছে আমাৰ চিন্নাস্বামী ষ্টেডিয়াম এইখনে হৈছে চাওক দেখা পাইছে ইয়াতে আমাৰ সকলো খেলবিলাক হয় বেংগালুৰু চিন্নাস্বামী ষ্টেডিয়াম এয়া চাওক কিমান ডাঙৰ ভিতৰত তো সোমাব নোৱাৰিলো আপোনালোকক বাহিৰৰ পৰাই দেখুৱাই দিলো একদম বহুত বেছি কষ্ট কৰি আহিলো আৰু মানে মই ব্লগ বনোৱাৰ অৱস্থাটো নাই ইমান বেছি ভাগৰ লাগিছে তো এতিয়া আহিলো ৰুমত এতিয়া আহি কেনে অলপ খোৱা লোৱা কৰিম খোৱা লোৱা কৰি কেনে আজি আৰু ব্লগ চক এডিট নকৰো পাই যাব কালি পাই যাব আপোনালোকে ৰাতিপুৱাই ব্লগ পাই যাব তো আপোনালোকে এতিয়ালৈকে যিসকলে সাবস্ক্ৰাইব কৰা নাই ধুনীয়াকে সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি আহি কেনে অলপ খোৱা লোৱা কৰি আছো আৰু আমাৰ কাৰণে খোৱা লোৱা মানে খোৱাৰ বস্তুখিনি আনি ৰাখছে দাদা আৰু ভন্টিয়ে আনি ৰাখছে সিহঁতে আগতে আহিছিল তো সিহঁতে যোগাৰ কৰি ৰাখছে এতিয়া আমি খাই আছো ইফালে বিৰিয়ানী তো এইফালে সকলে বিৰিয়ানী কেনে এইফালে সকলে বিৰিয়ানী খাই আছে একদম মজাকে তো খাই কেনে যাও আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে তো আপোনালোকক কেনে লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেন্ট কৰি জনাব আৰু আপোনালোকে যিসকলে নতুন কৰি আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব কাৰণ সাবস্ক্ৰাইব কৰি আমিও আগুৱাই যাব পাৰিম আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিব পাৰিম তো প্লিজ সাবস্ক্ৰাইব কৰি তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা লৈ গৈছো বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাই আছো বাই বাই